অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 8 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি সকলোৱে একেটা ভিডিঅ'তে চাব পাৰে। আৰু দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ, কাইলৈ নিৰ্বাচন, ভোট কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ মোবাইল ফোন, মানিব লাগিব 5টা নতুন নিয়ম। ভোট গ্ৰহণৰ সময়ত মানিব লাগিব 5টাকৈ নিয়ম। ভোট গ্ৰহণৰ সময়ত আপোনাৰ 5টাকৈ নিয়ম মানিব লাগিব। এই নিয়মখিনি মানিলে আচলতে ভোট কেন্দ্ৰত শৃংখলাবদ্ধভাৱে আপুনি ভোটদান কৰিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নহয়। গতিকে নিয়মখিনি মানিবলৈ চেষ্টা কৰিব। ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত নিষিদ্ধ মোবাইল ফোন, আপুনি মোবাইল ফোন লৈ যাব নোৱাৰিব ভোট কেন্দ্ৰৰ ভিতৰত। এইটো আচলতে এটা ভাল খবৰ। ভোট গ্ৰহণৰ কেন্দ্ৰৰ পৰা 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। এইটো এটা ভাল অপশ্যন। ভোট গ্ৰহণৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাটো আচলতে ভাল নহয়। গতিকে ভোট গ্ৰহণৰ কেন্দ্ৰৰ পৰা আপুনি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। কেন্দ্ৰত প্ৰৱেশৰ পূৰ্বে মোবাইল ফোন ছুইচ অফ কৰি বাহিৰৰ পাউচত ৰাখিবলৈ আহ্বান জনোৱা হৈছে। আপুনি ভোট কেন্দ্ৰৰ ভিতৰত সোমোৱাৰ আগত আপোনাৰ মোবাইল বাহিৰত জমা দি থৈ যাবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দিষ্ট স্থানত মোবাইল ফোন জমা দি ৰচিদ সংগ্ৰহ কৰিব লাগিব। আপুনি যে মোবাইল ফোনটো জমা দিছে তাৰ বাবে এখন ৰচিদ আপোনাক দিব। তাৰ পাছত সেই ৰচিদখন আপুনি দেখুৱাই অহাৰ সময়ত আপোনাৰ মোবাইল ফোনটো লৈ আহি যাব। প্ৰতিগৰাকী ভোটাৰে মানিব লাগিব বিএলঅ নিৰ্দেশনা। বিএলঅ'য়ে কি নিৰ্দেশনা দিয়ে সেই নিৰ্দেশনা মানি আপুনি ভোট কেন্দ্ৰলৈ যাব আৰু শৃংখলাবদ্ধভাৱে ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। জিলা নিৰ্বাচনী বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা। নিৰ্দিষ্ট স্থানত মোবাইল ফোন জমা দি ৰচিদ সংগ্ৰহ কৰিব লাগিব। প্ৰতিগৰাকী ভোটাৰে মানিব লাগিব বিএলঅ'ৰ নিৰ্দেশনা। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছে কেৱল মিয়াক সন্তুষ্ট কৰে। নিৰ্বাচনলৈ কেইটামান ঘণ্টা থাকোঁতেই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আৰু দল ত্যাগ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ। কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে কংগ্ৰেছ দল ত্যাগ কৰা দেখা গৈছে। নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়ত কংগ্ৰেছ দল ত্যাগ কৰিছে সুৰেন দৈমাৰীয়ে। কংগ্ৰেছ দল গাদ্দাৰ প্ৰবঞ্চক দল আৰু সুৰেন দৈমাৰীয়ে একথা উল্লেখ কৰে যে কংগ্ৰেছ দল এটা গাদ্দাৰ দল আৰু প্ৰবঞ্চক দল। কংগ্ৰেছত থাকি লাভ নাই বুলি তেওঁ উল্লেখ কৰিছে। কংগ্ৰেছে মোক প্ৰবঞ্চনা কৰিলে, সুৰেন দৈমাৰীক কংগ্ৰেছে প্ৰবঞ্চনা কৰিলে বুলি তেওঁ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছে কেৱল মিয়াতুষ্টি কৰে বুলি তেওঁ অভিযোগ কৰিছে। জনজাতীয় মানুহৰ খবৰ নাৰাখে কংগ্ৰেছে। ওদালগুৰি সমষ্টি কংগ্ৰেছক শক্তিশালী দল হিচাপে গঢ়ি তুলিব বিচাৰিছিলোঁ, কিন্তু ফোন কৰিও সহায় নাপালোঁ বুলি সুৰেন দৈমাৰীয়ে অভিযোগ উত্থাপন কৰিছে। দলে মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। টিকট দিয়াৰ পিছতো কংগ্ৰেছৰ শীৰ্ষ মহলে সহায় নকৰিলে কংগ্ৰেছ প্ৰাৰ্থীক। নিৰ্বাচনলৈ কেইটামান ঘণ্টা বাকী থাকোঁতে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ আৰু দল ত্যাগ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ। কংগ্ৰেছ হ'ল গাদ্দাৰ আৰু প্ৰবঞ্চক দল। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? যদি ভোটাৰ কাৰ্ড নাই তেনেহ'লে ভোটাৰ কাৰ্ডৰ সলনি আপুনি কি ডকুমেণ্টছ কাইলৈ ব্যৱহাৰ কৰি আপুনি ভোটদান কৰিব পাৰিব, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট। কেনেদৰে চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। আপোনাৰ তাত যদি ভোটাৰ কাৰ্ড নাথাকে তেনেহ'লে এই ক্ষেত্ৰত ব্যৱহাৰ কৰিও আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব। মনত ৰাখিব, যদি আপোনাৰ নাম ভোটাৰ লিষ্টত আছে তেনেহ'লে আপুনি নিশ্চয় ভোটদান কৰিব পাৰিব। ইমান ডকুমেণ্টছৰ চিন্তা কৰিব নালাগে। আপোনাৰ তাত হয়তো ভোটাৰ শ্লিপ আহিছে, সেই ভোটাৰ শ্লিপ লৈ গ'লেও আপুনি ভোট দিব পাৰিব। লগতে আপোনাৰ তাত নিশ্চয় আধাৰ কাৰ্ড আছে, নহ'লে পান কাৰ্ড আছে, নহ'লে আপোনাৰ তাত জব কাৰ্ড আছে, নহ'লে পাছপৰ্ট আছে, যিকোনো এটা লৈ গ'লে আপুনি ভোট দিব পাৰিব। ইয়াৰ উপৰিও বাকী আৰু বহুতো ডকুমেণ্টছ আছে আপুনি ব্যৱহাৰ কৰিব পাৰিব। আধাৰ কাৰ্ড, জব কাৰ্ড, ড্ৰাইভিং লাইচেন্সো ব্যৱহাৰ কৰিব পাৰিব। ফটোৰ সৈতে বেংক, ডাকঘৰৰ পাছবুকো আপুনি ব্যৱহাৰ কৰিব পাৰিব। ফটোৰ লগত ভাৰতীয় পাছপৰ্ট ব্যৱহাৰ কৰিব পাৰিব। পেঞ্চনৰ নথি ব্যৱহাৰ কৰিব পাৰিব। পেন কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব। NPR স্মাৰ্ট কাৰ্ডো ব্যৱহাৰ কৰিব পাৰিব। আয়ুষ্মান ভাৰত স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, চৰকাৰৰ PHO পাব্লিক লিমিটেড কোম্পানীৰ পৰিচয় পত্ৰ, সংসদ বিধানসভা পৰিষদৰ সদস্যৰ চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজিবিলিটি ID কাৰ্ডেৰো আপুনি দিব পাৰিব ভোট। আপোনাৰ তাত যদি ভোটাৰ কাৰ্ড নাই, ভোটাৰ কাৰ্ডৰ সলনি আপুনি এই নথিসমূহ ব্যৱহাৰ কৰিও আপোনাৰ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব।
দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত বহিৰাজ্যৰ পৰা আহিছে হাজাৰ হাজাৰ লোক। নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত নিশা হাজাৰ হাজাৰ লোকৰ ভিৰ। নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক। কৰ্মসূত্ৰে বহিৰাজ্যত থকা লোক আহিছে অসমলৈ। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। ভোট দিবলৈ অহা অধিকাংশই নাজানে অসমীয়া ভাষা। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে লোকসকলে। বৰপেটা ৰোডত ষ্টেচনৰ এই দৃশ্যই এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে এই লোকসকলে। বৰপেটা ৰোডত ষ্টেচনৰ এই দৃশ্য এতিয়া ৰাজ্যজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰোডত নিশা হাজাৰ হাজাৰ লোকৰ ভিৰ হোৱা দেখা গৈছে। নিশাৰ ভাগত বহিৰাজ্যৰ পৰা সোমাইছে হাজাৰ হাজাৰ লোক। কৰ্মসূত্ৰে বহিৰাজ্যত থকা লোকসকল অসমলৈ আহিছে। যিহেতু কৰ্মসূত্ৰে বহুত লোক বহিৰাজ্যত থাকে আৰু নিৰ্বাচনৰ সময়ত এই লোকসকল অসমত অহা দেখা যায় আৰু তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে ইতিমধ্যে অসম আহি পাইছে। হাউলি, কলগাছিয়া, মন্দিয়া, চেঙাৰ বুলি চিনাকি দিছে লোকসকলে। ভোটদানৰ আশাত বহিৰাজ্যৰ পৰা সোঁত বৈছে হাজাৰ হাজাৰ লোকৰ। বহিৰাজ্যত কৰ্মসূত্ৰে এই লোকসকলে তাত থাকে আৰু নিৰ্বাচনৰ সময়ত অসমত আহি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰা দেখা যায়। গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব। ভোটদান কৰোঁতে আপোনালোকে কি কি নথি লৈ যাব লাগিব এইটোও জনাই দিয়া হৈছে আৰু ভোটদান কৰাৰ সময়ত আপোনালোকৰ কি কি SOP মানিব লাগিব, কি কি নিয়ম মানিব লাগিব এইটো আজিৰ এই ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হৈছে। অহাকালি আপোনাৰ ভোটাধিকাৰ আপুনি সাব্যস্ত কৰিব আৰু ধুনীয়াকৈ শৃংখলাবদ্ধভাৱে ভোটদান কৰিবলৈ আহ্বান জনোৱা হৈছে। গতিকে আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।